কলপাতত দিছে পুৰি আৰু চব মানে গুজবাম্পছ আহি গৈছে। হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো হ'ল 21 ডিচেম্বৰৰে। কেতিয়া আপলোড কৰোঁ ঠিক নাই, এডিট কৰি থৈছোঁ। আৰু এইফালে আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ বুলি। গুৱাহাটী কিয় গৈছোঁ, কি কৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব। তেনেহ'লে এনজয় দ্য ভিডিঅ' গাইজ। বাই আমাৰ হিৰো ৰেডি দেই। নুখুলিবা আকৌ পিছফালে লগাইছে। ঐ চকুত সোমাব। যাওঁ দেই, যাওঁ। বাই বাই নিকিতা, বাই বাই। যাওঁ। ওলাইছো আৰু ঘৰৰ পৰা গুৱাহাটীলৈ বুলি। বেটু তই দম ওলাইছো আৰু ঘৰৰ পৰা এতিয়া গৈ থাকো আৰু তেতিয়াহ'লে। গৰমে উঠিছে, ইমান ৰ'দ ওলাইছে। কেইটা বাজিলে বাৰু? কেইটা বাজিলে? 10:30। 10:30 ওলাইছো। কেইটাত পাওঁগে আৰু নাজানো। ৰাস্তাত ঢেৰ ৰখি যাবলৈ আছে। গৈ থাকো আৰু তেতিয়াহ'লে। এই শুব, মই ইয়াক খুৱাই টোপনি আহিছে। আমি এতিয়া নুমলীগড় পালোহি। বাথৰুম গৈ ল'লো। এইফালে বেটু উঠিছে, পানী খাইছে। আমি পালোহি এতিয়া বোকাখাট। বোকাখাটত পুৰি চব্জি খাম, ফেমাছ। ইয়াত খাবা নি? এইটো নহয় ৰবা, এয়া কলপাতত দিছে পুৰি আৰু চব। খাইছা তই একদম হাঁচ। মজা লাগিছে। বেটু কি খাইছা? তোমাৰ খানা বেলেগ। ধুনীয়াকৈ খালোঁ বলো, একদম টেষ্টি লাগিলে। পুৰি, বোকাখাটৰ ফেমাছ পুৰি, আলু চব্জি আৰু জলকীয়া চাটনি, আৰু অকণমান চিকেনো লৈ ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা যাওঁ। খেলি আছে। কমলা শেষে হোৱা নাই নি? চলো টু গুৱাহাটী। আজি মোদী আহিছে, সেইকাৰণে গাড়ী চাড়ী মানে কম। আৰু তাতে দেওবাৰ যে বাছ চাছবোৰ নাই মানে, সেইকাৰণে অলপ খালী গৈ ভাল লাগিছে বাৰু। আৰু ৰাস্তা ইমান ভাল হ'ল আজিকালি, চব ফ্লাইঅভাৰ হৈ গ'ল যে মজা লাগিছে। এইফালে ঢেৰ কমলা ওলাইছে, আনাৰস কমলা।
ল'ৰাই পটি কৰিলে ইয়াত নাই এইফালে যালে ভাল আছে পটি কৰি দিলে এতিয়া এইবোৰে কৰিব লাগিব আৰু মই ষ্টাইল মাৰি আহিবি পটি চাফা কৰি ঘৰৰ পৰা বইল কণী কৰি ফল খায়ে আছো আৰু খায়ে আছো ইটো ऊपर से इसे दिखा बंजारा ইয়াতে চাহ একাপ সোমাই যাওঁ খাই যাওঁ জলপান এইফালে দেখাই দে জখলা বনাইছে চাকৰি কিমান লগ আছে এইটো চাই নাই বব খোৱা খোৱা বব আহিছে দে মই একো নাখালোঁ এইটোকে কিনিলোঁ আৰু পপছ বহুত টেষ্টি হয় খাই খাই যাম আৰু बंजारा হয় এখন बंजारा এইফালে বাপেক পুতেক ফুৰি আছে চবৰ বেটাৰী ডাউন কেনেকৈ হৈছে চব হৈ গ'ল আমি দুটাই নাই হোৱা এনেকুৱা টোপনি ধৰিছে কিন্তু ড্ৰাইভাৰে বেয়া পাব বুলিয়ে নাই হোৱা আৰু এইফালে ইমান ধুনীয়া ছানছেট মই দেখা ইমান ধুনীয়া ছানছেট আমি মিছা আৰ্মি কেম্প পাই গৈছোঁ আৰু বেটাৰী ডাউন হৈ গ'ল লগা টোপনি ধৰিছে এইটো হৈ গ'ল ওচৰত ইমান ধুনীয়া লাগিছে গোটেই সৰিয়হ খেতি পালোহি জুবিন ক্ষেত্ৰলৈ যিহেতু আহিছোঁ যেতিয়া পাৰ হৈ নাযাওঁ সোমাই থৈ চাই যাম ইমান ভিৰ বাপৰে কিবা মেলা বহা দি বহিছে বহুত ভিৰ এইয়া ষ্টলবোৰে ইমান বহিছে কি আগত
জুবিনাই সোনকালে নিয়া পাই যেন সোনকালে সোনকালে নিয়াই পালে জুবিনা সহস্রকোটি সেৱা আগবঢ়াই ভগৱন্তৰ অভয় পদপংকজত শান্তি বৰ্ণনৰে আকাশী ভগৱন্তৰ চৰণলৈ সেৱা আগবঢ়াই আজিৰ নাথ সিদ্ধমুনিৰ পিতৃ ভক্তি দশৰথৰ ভাবি গতিকে আপোনালোকৰ মাজৰ এজন বুলি ভাবি আপোনালোকৰ পদপংকজত ঠাই দি নাম লৈ আছে অলপ ক্লিপ লৈ লৈছোঁ ইমান ধুনীয়াকৈ নাম লৈ আছে সঁচাকৈ একদম বহুত বেলেগ এটা ফিলিং দেই সঁচাকৈ বুকু চকু মোৰ একদম হেৰি লাগি গৈছে ইয়াত যে আহিব পাৰিলোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম আহিম বুলি আহিবই পৰা নাছিলোঁ আজি আহি মনটো শান্তি লাগিছে কিন্তু বহুত বেয়া লাগিছে সঁচাকৈ সঁচাকৈ জুবিন দা নাই এদিনো চাবলৈ নাপালোঁ মই চামকৈ এটা কনচাৰ্ট মানে এটা প্ৰগ্ৰেম চাব নাপালোঁ জুবিনৰ ইমান ধুনীয়া ধুনীয়া তেওঁৰ ফটোবিলাক লগাই থৈছে যাওঁগৈ বহুত ঠাণ্ডাও লাগিছে আহিলোঁ যে বহুত মনটো এতিয়া ভাল লাগিছে ইমান আছিলোঁ আহিব পাৰিলোঁ আমাৰ বেটেও ইমান ধুনীয়াকৈ নম নম কৰিলে জুবিন দাক সঁচাকৈ মোক গোটেই গান মানে গুজ বাম্পছ আহি গৈছে তেওঁকতো ৰিয়েলত চোৱা সপোনটো সপোনে হৈ থাকিলে আৰু কেতিয়াও ৰিয়েলত আৰু দেখা নাপাওঁ হ'লেও তেওঁ য'ত লাষ্ট কৃতজ্ঞ জনোৱা হৈছিলে তালৈ যে আহিব পাৰিলোঁ এতিয়া বহুত এতিয়া মনটো অলপ ভাল লাগিছে এতিয়া আমি গৈ থাকোঁ আৰু ইয়াৰ পৰা ওলাওঁ এতিয়া বহুত দেৰি হৈ গ'ল লৈ ল'লোঁ ব'ল এইটো ইডলি পিঠা এটা লৈ ল'লে ভালেই হয় নাই নালাগে আমি চাৰিটাই হৈছোঁ